তয়ে অসমীয়া জোৱান, তয়েতো বীৰজিন্তু গগৈ, আৰু তয়েতো লাচিত, তয়েতো খৰ্গেশ্বৰ তালুকদাৰ, তয়েতো সেই ABOB কনিষ্টবলৰ পোছাকত বৰ্তমান আনন্দ মিশ্ৰ, তোৰে দেহাত গৰম তেজৰ প্ৰিয়নী। সেই তেজক সন্মান কৰে ভাৰতীয়ই, বুজি উঠে কেন্দ্ৰৰ মিলিটৰী হেডে। তইহে পহৰা দি কাৰ্গিলৰ দৰে যুদ্ধক জিনিব পাৰিবি। সাক্ষী 1999 চনৰ 30 জুন, পাকিস্তানী গুলীয়ে বুকুত খোজ খায়ো জিন্তু গগৈ শেষ হাঁহি। তই পাছৰখিনি চিন্তা নকৰ, অসম আন্দোলনে কি ৰূপ লয় তই নাজানো, কিন্তু তই খৰ্গেশ্বৰ তালুকদাৰ হৈ নিজৰ ভাষাক ৰক্ষা কৰ। গোলাঘাটৰ নগাজৰি গাঁও চিনি পাৱনে? সেইখন গাঁৱৰ এখনি ঘৰতে 3-4জনকৈ জোৱান। গৌৰৱ কৰে সেই বুঢ়ীজনীও, মই 5টা মিল দৌৰিমাক, আৰু যে কিমান জোৱান মোৰ অসমত। গোৰ্খাৰ সৈন্যৰ কথা নকওঁৱেই, তোমাৰ দেশপ্ৰেম ভৰিত ধৰি সেৱা নিবেদন। 3:30 বজাত তোমালোকে দৌৰা, মাথো দৌৰা। গাঁৱৰ মানুহে গমেই নাপায় যে তুমি বুকুত সাহস লৈ 1.5 ঘণ্টা সময় লেতেৰা ঘাম কেঁচা ৰাস্তাটোত পেলাই থৈ যোৱা। কেন্দ্ৰই চাকৰি দিয়কে বা নিদিয়ক, মৰিগাঁৱৰ ডিফুত অপেন ৰেলীত তোমাৰ গুৰুহাৰ কি কপনি। অসমীয়া জোৱান, তুমি আপোন, তোমাৰ সাহসেই কাৰ্গিল জয়, তোমাৰ সাহসেই আমি সুৰক্ষিত। সদৌ শেষত তুমি হিয়াৰ আমঠু। জয় আই অসম।